পৰিৱেশত আপোনালোকে প্লিজ স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো চাই থাকিব। মাহঁতৰ ঘৰত কি আছে আপোনালোকে চাই থাকিব। সেয়া চাওক আম খাই আছে, একদম আম খাই কেনেকুৱা লাগিছে। তোমাক খালি ভিডিঅ'ত দেখাবই নালাগে, একেবাৰে জিৰ' ইফালে। এইটো আমাৰ মামাহঁতৰ পাছফালৰ পৰিৱেশ। আজিকালি ঠিক নোহোৱাই হৈছে। এখন দেখিছেনে খেৰৰ চালি, এতিয়াও মামাহঁতৰ পাকঘৰ। আমি এতিয়া জিৰণি লৈছোঁ, এইটো তাঁতশাল এডোখৰ। হাই ভণ্টিহঁত, এইবোৰ মামাৰ ছোৱালী লাজ কৰিছে চাওক। মাও আহিছিলে, মা গাড়ীত যাব, আমি বাইকত যাম। অ' মা তই একদম তালি টোপোলা চব বান্ধি লৈছ ন? হা কি কি বান্ধিলি? গাছ, ভলুকা বাঁহৰ গাছ আৰু এয়া আম টেঙা এতিয়া বান্ধিলো আৰু যাম আৰু এতিয়া বেছি দেৰি নাই আৰু। মায়ে একদম অহাৰ পৰা ৰাতিপুৱা শুই উঠি ভাওনা চাই বস্তুৱে মানে গোটাই আছে, বস্তু গোটাই হোৱা নাই। এইবিলাক খেৰত আৰু দেখিছে নোহোৱাই হৈছে আজিকালি। কি আনকমন বস্তু দেখা পাই আছো। এইটো আমাৰ মামাহঁতৰ পাকঘৰ দেখিছেনে? ওপৰত চাং আজিকালি বহুতৰ ঘৰত নাথাকে। চাংখনত কি আছে মুনু? ধেৰ কিবা কিবি আছে ইয়াত। মাছো শুকাব পৰা চিষ্টেম আছিলে ইয়াত। ক'ত গ'ল সেইটো? এইটো দেখাই দে। এইটোত আমাৰ পিঁয়াজ আৰু কিবা কিবি থৈ দিয়ে। ওপৰত খেৰ দেখিছেনে? আজি টেষ্টিকে মাংস বনাইছো মই। মাংস বনাইছ তই? দেখাই দে মাংস। মাংস দেখাই দে, মাংস দেখাই দে। অ মুনু মাংস কেনেকুৱা হয় জনা আছো খাই। এইফালে মাংস, এইফালে জ্বলা ভাজি আছে। জ্বলা ভাজিকণ ওলাব নালাগে যা এতিয়া। হেন্তি ভাবিছে আমি কি এইবিলাক বনাই আছো। হাই কৈ দিয়া নাগিনী। এয়া চাওক ভণ্টিয়ে বুটলি আছে আম, এতিয়া আমি খাম। অ ভণ্টি আমবিলাক কেনেকুৱা লাগিছে বুটলি? বৰ টেষ্টি, গোটেই মিঠা আম এইবিলাক। গছৰ ওচৰতে হাতে ছিঙিব পৰা আম এইবিলাক। সেইকেইটা দেখাই দে। এইবিলাক আমি ঘৰলৈও লৈ যাম ইয়াৰ পৰা আম আচাৰ বনাবলৈ। মামাই এটা নতুন কৰি ঘৰ বনাইছে, তাকে আমাক চাবলৈ লৈ আহিছে। মামাৰো একদম পুৰা ফূৰ্তি ভাগিনীয়েকক ঘৰকেইটা দেখাবৰ বাবে। আমি তাকে ঘৰকেইটা চাই আছোঁ। মামাৰ কাষতে এখন নদী আছে, তাকো দেখাম ৰ'ব। আমাৰ মামাহঁতৰ সেইফালে এখন নদী আছে, তাকে আমি চাবলৈ আহিলোঁ। পানী বা আছে নে নাই? ভগৱান পানী নাই। অকমান আগত যা। পানী নাই, নদী में पानी नहीं है। পানী আছে আহা। কিমান পানী আছে নদীত, কিমান পানী দেখিছে নাই? আহিলো পানী আছে বুলি চাবলৈ। আজি ইয়ালৈ আহিলো বহুত মানে কথা এটা মনত পৰিছে। আগত আমি এইফালে হাগিবলৈ যাওঁ। ৰিয়েল কথা, কিন্তু একদম ৰিয়েল কথা এইটো। ক'ত যাম মনু? এইফালে উঠি হাগিবলৈ যাওঁ। আগতে লেট্ৰিন চেটিং আছিলে নহয়। এইটো ৰাস্তা নহয় কিন্তু এখন নদীহে।
পানী থাকিলে ইমান যেন ভাল লাগিলে হয়। আহিলো এতিয়া মাহঁতে ভাত বাঢ়িছে, ভাত খাম। অ মনু কি কৰিছ? ভাত খাবলৈ ঢাৰি বাঢ়িছো। এইবিলাক বৌয়ে বনাইছিলে নি ঢাৰিবিলাক? হা মা? এইবিলাক কি ঢাৰি? দেখাই দে আকৌ ঢাৰিবিলাক। কলগছৰ। এইবিলাক কলগছৰ ঢাৰি আমাৰ ঘৰতে ককা আৰু বৌয়ে বনাই। আমি ইয়াতে বহি এতিয়া ভাত খাম। এজনী আমাৰ মৰমৰ আইতা টপা বুঢ়ী। এতিয়া আমাক ভাত বনাই খুৱাব দেই। ভাত বনাই ভাত বাঢ়ি খাই আছো কাম চাম কৰি দিয়া নাই, কেৱল খাইছো। ৰাক্ষস গৰম। সেয়া আমাৰ মাহীয়ে ভাত বাঢ়ি আছে। গৰম বহুত, থাকিব পৰা নাই একেবাৰে। অ মাহী, মানুহ কেইটা হিচাপ কৰিলে নে? মানুহ মুঠ আমি 11টা। মাটি হেৰি আছে। এতিয়া আমাৰ ভাত চাত বাঢ়া ৰেডি হৈ গৈছে, সকলো ভাত খাবলৈ বহি গৈছে আৰু। অ মাংস আঞ্জা কেনেকুৱা হৈছে? মই বনাইছো, বেয়া হ'বনে? নেমু ককা আৰু আইতাৰ এক্সট্ৰা। হাই ফ্ৰেণ্ডছ, বহুত টোপনি ক্ষতি কালি তেতিয়া শুই উঠিছোঁ মাত্ৰ। শুই উঠি এতিয়া আম খাম ৰ'ব। এতিয়া পাই গলোহি আমি। মই পুৰা একদম 100 লাগিছে পিকআপ লগাই। আইঐ একনো চাইকেলখন চলায়ে যাওঁ আৰু। তোমাতে মোক কুকুৰে কামুৰিবলৈ খুজিছে, তুমি কিন্তু নামি কেনে মোক চোৱা নাই হা। মাহী ওলাই গ'ল এয়া পালোহি বহুত মানে হেৰি কৰি ধুনীয়া ভিউ চাওকচোন মাহীহঁতৰ পাছফালটো। এইবিলাক কলৰ বাগান আছে, সূৰ্যটো চাবতে কি ধুনীয়া লাগিছে। এই দেখাই নাপায়।
ফ্ৰেণ্ড আজি বহুত গৰম এতিয়া মই কি কৰিছো জানে মাছ ভাজি আছো মই এতিয়া মাছ ভাজি আছো মাছ ভাজি পেনে আৰু হৈ যাব ভাত খাই দিম আজি ভিডিওটো ইয়াতে সামৰি মাৰিছো মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি দিব